নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পূৰ্ণিমাৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি উপস্থিত আছোঁ দৌলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আজি বিশ্ব মেলেৰিয়া দিৱস। প্ৰতি বছৰে 25 এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা হয় সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰসকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে মেলেৰিয়া প্ৰতিৰোধ আৰু সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰে। আৰু আমিও আজি তাৰ ব্যতিক্ৰম হোৱা নাই। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ লগত মেলেৰিয়া ৰোগ কি আৰু ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা আৰু ইয়াৰ লক্ষণসমূহ কেনেকুৱা এই বিষয়ে এক সজাগতামূলক অনুষ্ঠান আজি অনুষ্ঠিত কৰা হয়। আৰু ইয়াৰ লগতে মেলেৰিয়া সদৃশ বিভিন্ন ধৰণৰ বাহকজনিত ৰোগ যেনে ডেংগু, জাপানী এনকেফেলাইটিছ, ফাইলেৰিয়া, চিকুনগুনিয়া ইত্যাদি ৰোগবিলাকৰ বিষয়েও ইয়াত পুংখানুপুংখভাৱে আলোচনা কৰা হয়। মেলেৰিয়া প্লাজমোডিয়াম নামৰ এবিধ পৰজীৱীৰ দ্বাৰা হোৱা আৰু মহে বিয়পোৱা ৰোগ। মাইকী এন'ফিলিছ প্ৰজাতিৰ মহে মেলেৰিয়া ৰোগ বিয়পায়। কঁপি কঁপি জ্বৰ উঠা, প্ৰচণ্ড মূৰৰ বিষ, বমি, গ্ৰহণী, মূৰ্ছা যোৱা, প্ৰস্ৰাৱ বন্ধ হোৱা আদি মেলেৰিয়া ৰোগৰ লক্ষণ হ'ব পাৰে। গতিকে আপোনালোকে এনেধৰণৰ ৰোগবিলাকৰ লক্ষণ দেখা পালে ততালিকে ওচৰৰ স্বাস্থ্যকৰ্মীৰ লগত যোগাযোগ কৰিব। সজাগতামূলক বক্তৃতাৰ পাছতেই এটা কুইজ প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনুষ্ঠিত কৰা হ'ল। আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমাৰ বিষয়ে কি ক'লে বা শুনো আহকচোন। ধৰি লোৱা স্বাস্থ্য সম্পৰ্কীয়, গতিকে সেইবিলাকৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হয় আৰু তেওঁলোক সজাগ হয়। এতিয়া সজাগ হোৱাৰ ফলত তেওঁলোকে ধৰি লওক বহুখিনি ৰোগৰ পৰা আঁতৰি থাকিব পাৰে। নিশ্চয়কৈ আপোনালোকৰ আজি যিটো মেলেৰিয়া বিভাগৰ মানে এৱাৰনেছ প্ৰগ্ৰাম হ'ল বিশ্ব মেলেৰিয়া দিৱস উপলক্ষে, তাত আপোনালোকে যিখিনি কথা ক'লে খুব সুন্দৰকৈ ল'ৰা ছোৱালীখিনিক বুজাই পেলাই ক'লে। ইয়াত মই ভাবিছোঁ তেওঁলোকে 100% ভালদৰে বুজি পাইছে কিদৰে সজাগ হৈ থাকিব লাগে। মেলেৰিয়া হওক বা আপোনাৰ হেৰি হওক মানে জাপানীজ এনকেফেলাইটিছ হওক, ডেংগু হওক, ফাইলেৰিয়া হওক, এনেকৈ এই মহৰ পৰা যিবিলাক বেমাৰ সংক্ৰমিত হয়, মহবিলাকে বহন কৰে যিবিলাক বেমাৰৰ বীজাণু, এনেকুৱা মহবিলাকৰ পৰা যাতে আমি হাত সাৰি থাকিব পাৰোঁ তাৰ বাবে যেনেকৈ কি ব্যৱস্থা ল'ব লাগে সেই বিষয়ে আপোনালোকে খুব সুন্দৰভাৱে বুজাই ক'লে। সেইখিনি ল'ৰা ছোৱালীখিনিয়ে শুনি পেলাই বহুত উপকৃত হৈছে, লগতে আমিও উপকৃত হৈছোঁ। ইয়াৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। নমস্কাৰ। এগৰাকী মেলেৰিয়া কৰ্মী হিচাপে আজিৰ এই মেলেৰিয়া দিৱসটো এনেধৰণেই উদযাপন কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে, আৰু যদিহে ভাল পালে এটা লাইক কৰিব আৰু মোৰ ভুল শুদ্ধবোৰ কমেণ্ট কৰি জনাই দিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।